নমস্কাৰ, মই স্বপ্নম বৰুৱা। ছন্দসৰ নতুন এটা খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ছন্দসত আছে আমাৰ দুগৰাকী বিশেষ অতিথি। আহক তেখেতসকলৰ লগত চিনাকি কৰাই দিওঁ, তেখেতসকলৰ পৰা গান শুনো, কথা পাতোঁ। আহকচোন তেওঁলোকৰ ওচৰলৈ যাওঁ। এয়া মই আপোনালোকক চিনাকি কৰি দিবলৈ ধৰিছোঁ। মোৰ কাষত বহি আছে নাগশংকৰৰ খুব এগৰাকী ভাল কণ্ঠৰ অধিকাৰী, খুব সুন্দৰ কণ্ঠ তাই, নীলাক্ষী ভূঞা। আৰু সেয়া হাতত গীটাৰ লৈ থকা নাগশংকৰৰে ধ্ৰুৱজ্যোতি বৰা দাদা। আৰু দুইজনকে, নীলাক্ষী আৰু ধ্ৰুৱদা, আপোনালোক দুয়োকে আজি আমাৰ ছন্দস অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। অনুষ্ঠানটি আজি আমি আৰম্ভ কৰিম নীলাক্ষীৰ কণ্ঠেৰে, এটি গীতেৰে। এতিয়া নীলাক্ষীয়ে আমাক কোনটো গানেৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰাবা? হয়, মই আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ হিয়াৰ আমৰটো, আমাৰ অতিকৈ মৰমৰ জুবিন দাৰ গীতেৰে। নিশ্চয়। বহুত সুন্দৰ, বহুত সুন্দৰ। লগতে মই সুধো, তুমি গান গাবলৈ আৰম্ভণি কেতিয়াৰ পৰা কৰিছিলা? হয়, প্ৰথমতে মই ক'ব লাগিব, মই আগতে জামুগুৰিহাটত আছিলোঁ আপোনাৰ পাটলৰ চুকত, আৰু সেই পাটলৰ চুকৰ ভাৰতজ্যোতি মইনা পাৰিজাতৰ পৰাই মোৰ প্ৰথম সংগীতৰ যাত্ৰা আৰম্ভ। আৰু সেই ভাৰতজ্যোতি মইনা পাৰিজাতৰ পৰাই প্ৰথম মই 4 বছৰ বয়সতে অনাতাঁৰ কেন্দ্ৰত গীত পৰিৱেশন কৰিছিলোঁ। তেজপুৰ? হয়, তেজপুৰ অনাতাঁৰ কেন্দ্ৰত। তেতিয়া তোমাৰ বয়স 4 বছৰ? 4 বছৰ, হয়।
তেতিয়াৰ পৰা মই গীত পৰিৱেশন কৰোঁ আৰু সঁচাকৈ মানে বহুত সংগীতৰ লগত মই বহুত বিশেষভাৱে জড়িত। বিশেষকৈ মোৰ মা দেউতাক এই ক্ষেত্ৰত মই ক'ব লাগিব, সৰুৰ পৰাই মোক তেওঁলোকে যিকোনো অনুষ্ঠান পৰ্বত সৰুৰ পৰাই তেওঁলোক মোক সহায় কৰিছে। গতিকে মোৰ সংগীতৰ ক্ষেত্ৰত মই তেওঁলোককো বিশেষভাৱে নিশ্চয় নিশ্চয় মা দেউতাৰ সহায় সহযোগ অবিহনে কেতিয়াও সন্তান আগবাঢ়ি যাব নোৱাৰে। আমি আৰু তোমাৰ পৰা গান শুনিম। এতিয়া মই ধ্ৰুৱদাৰ কাষলৈ আহিছোঁ। ধ্ৰুৱদা এজন নাগশংকৰ অঞ্চলৰেই নহয়, নাগশংকৰ কচুনতলা চতিয়া অঞ্চলৰ এজন অত্যন্ত ভদ্ৰ আৰু এজন অমায়িক যুৱক। আৰু ধ্ৰুৱদা তেওঁ সংগীতৰ লগত জড়িত হোৱা মানে তেওঁ এজন বাদ্যযন্ত্ৰী হিচাপে এজ এ গিটাৰিষ্ট, মই যিমান দূৰ জানো আপুনি 90 দশকৰ পৰাই বাদ্যযন্ত্ৰ গীটাৰৰ লগত জড়িত হৈ পৰিছিলে। অকণমান আৰম্ভণিটো যদি আপুনি কৈ দিয়ে কেনেকৈ আপুনি বাদ্যযন্ত্ৰৰ লগত জড়িত হৈ পৰিলে, বিশেষকৈ গীটাৰৰ লগত বা সংগীতৰ প্ৰেমত আপুনি কিয়নো পৰিলে, অকণমান ৰাইজে আমাৰ দৰ্শকে জানিবৰ বাবে অকণমান কৈ দিয়কচোন। মই প্ৰথম মানে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ সূৰ্য ভাঁজত হাৰমনিয়াম শিকিছিলোঁ। তাৰপৰা গীটাৰখনৰ প্ৰতি মোৰ ইণ্টাৰেষ্টেড এটা আছিল আৰু তাৰপৰা তোমাৰ বিনয় মহিলাৰ ওচৰত মই গীটাৰ শিকিবলৈ ল'লোঁ। তেনেকৈ গীটাৰ শিকি থকাৰ পাছতেই আমাৰ বুলেন বৰা এতিয়া কীবৰ্ডিষ্ট, তেওঁৰ লগত মই দৰং কলেজত ভূপেন্দ্ৰ সংগীত বজাবলৈ গ'লোঁ। তাৰপৰাই তেনেকৈয়ে সংগীতৰ যাত্ৰা আৰম্ভ হ'ল আৰু তাৰপৰা তোমাৰ জুৱেল দা, আমাৰ নিৰু বৰুৱা, বলিন শইকীয়া, দীপশিখা সন্দিকৈ, দীপশিখা দাস, তাৰপৰা পিঞ্জুমণি শইকীয়া, শতাব্দী, তাৰপৰা তোমাৰ জ্যোতিস্মৃতি শইকীয়া, তেনেকৈ আহি আহি এতিয়া অলকানন্দালৈকে সকলোখিনিৰ লগত মই বাদ্য সংগত কৰিছোঁ। আমাৰ চতিয়াৰ তেনেকৈ বিশ্বনাথ চাৰিআলিটো আছে, জামুগুৰিটো আছে, ডিগবৈটো আছে, তেনেকৈ সকলোখিনিৰ লগতে কৰিলোঁ। তাৰপৰা অনুষ্ঠান হিচাপে আমাৰ চতিয়াৰ যিমানখিনি অনুষ্ঠান আছিল, কেন্দ্ৰীয় অনুষ্ঠানৰ আগতে কেন্দ্ৰীয় বহাগী মেলাত আগতে কোৰাছ, তাৰপৰা এইবোৰ আৰু অন্যান্য অনুষ্ঠানৰ লগত কোৰাছ তেনেকুৱা সংগীতৰ যিখিনি মানে কাৰ্যসূচী সেইখিনিৰ লগত মই জড়িত থাকোঁ। তাৰপৰা তোমাৰ আমাৰ চতিয়া হায়াৰ ছেকেণ্ডেৰী তাতো কোৰাছ আদি অনুষ্ঠানৰ লগত আমাৰ জ্ঞান বিকাশ আগতে গাৰ্লছ স্কুল আছিল আৰু আমাৰ নদুৱাৰ সংগীত বিদ্যালয় তেনেকৈ কৰি পেলাই বিশ্বনাথ কলেজতে মই পঢ়া। তাৰপৰা TSB কলেজতো এনেকৈ এইবোৰৰ লগতে মই জড়িত হৈ আহি তাৰপৰা তোমাৰ যিখিনি আমাৰ মোৰ শুভাকাংক্ষী বা মোৰ তামচৰ মানুহ আছে তেওঁলোকে ক'লে যে হেৰি গীটাৰ শিকোৱাচোন তুমি, মোৰ ল'ৰাটো আছে। সেই শিকোৱা কথাটো মই পাতিম বাৰু। মই মানে প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিলোঁ যে আপুনি যেতিয়া প্ৰথম গীটাৰ এখন হাতত তুলি লৈছিলে, আপোনাৰ মনত থকাত যদি আছে, তেতিয়া আপোনাৰ বয়স কিমান মান আছিল? বয়স তেতিয়া মোৰ 14 বছৰ। 14 বছৰ বয়সতে আপুনি গীটাৰ এখন হাতত তুলি পেলাই লৈছে। বজাবলৈ ল'লোৱে আৰু তাৰমানে ধৰি লোৱা আৰু তেনেকৈ আৰম্ভ হ'ল আৰু এই অঞ্চলৰ বিশেষকৈ উত্তৰ পাৰৰ বিভিন্ন গায়ক গায়িকাৰ লগত আপুনি বাদ্যযন্ত্ৰ মানে গীটাৰ সংগত কৰিছে। নিশ্চয় আমি আপোনাৰ লগত আৰু কথা পাতিম আৰু মোৰ জানিবলগীয়া আপোনাৰ পৰা যথেষ্টখিনি কথা আছে। এতিয়া আকৌ নীলাক্ষীৰ পৰা তুমি ভাল পোৱা এটা গান আমাক আকৌ এটা শুনোৱা। Alfolia, como o de con parasito bianco. Alfolia, como o de con parasito bianco. Abi bhagi dekhina, biri pagai sigilo. Abi bhagi dekhina, biri pagai sigilo. Kon abi ke pahi Poloria, Alfolia, o dehi con parasito bianco. Gopal hale jane moron jogomiya dho tuli jay. Gopal hale jane moron jogomiya dho tuli jay.
বুটলি পৰে যদি পিছলি অনিমা দেই বুটলি আকৌ যদি পিছলি যায় তাত গৈ মালা গাঠি লোৱা এতিয়া আলফুলীয়া কপৌ ফুল ও দেহি ক'ত পালাছি তুমিয়া বহুত 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 সুন্দৰ গাইছা তুমি। সঁচাকৈ তোমাৰ কণ্ঠ অনন্য বুলি ক'ব লাগিব। এতিয়া অকণমান কথা পাতোঁ মই তোমাৰ লগত। তুমি অলপ আগতে মই তোমাক সুধিছিলোঁৱেই সংগীতৰ লগত তুমি কেতিয়াৰ পৰা জড়িত হৈছিলা। প্ৰায় 4.5 বছৰ বয়সতে তুমি আৰম্ভ কৰিলা। এতিয়া মই তোমাৰ লগত অকণমান কথা পাতিম তোমাৰ পঢ়া শুনাৰ সম্পৰ্কে। তুমি এতিয়া কি পঢ়ি আছা? মই এতিয়া বৰ্তমান BA 4th চেম ফাইনেল দিম আৰু কোন কলেজ? THB আমাৰ THB হেমবৰুৱা মহাবিদ্যালয়। কুসুমতলা। হয়, তুমি BA এবাৰ 4th চেম ফাইনেল দিম। ফাইনেল দিবা। হয়, মই যিমান দূৰ গম পাইছোঁ তুমি সংগীতৰ লগত যেনেধৰণে জড়িত হৈ আছা একেধাৰেই তুমি নৃত্যৰ লগতো জড়িত, তুমি অভিনয়ৰ লগতো জড়িত, আৰু চবতকৈ ভাল লগা কথাটো হ'ল তুমি পঢ়াটো সিমানেই গুৰুত্ব সহকাৰে আগবঢ়াই লৈ যাব পাৰিছা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি খুব সুখ্যাতিৰে উত্তীৰ্ণ হৈছা, তোমাৰ তাত 90%। তুমি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তাতো তোমাৰ সমান পাৰ্চেণ্টেজ 90। একেধাৰে যে তুমি সংগীত নৃত্য অভিনয় এইখিনি কৰাৰ লগতেও যে তুমি পঢ়াটো সমানে বজাই ৰাখি লৈ সমানে গৈ আছা, তাত এইবোৰে সংগীত নৃত্য বা অভিনয় কিবা তোমাক প্ৰভাৱ পেলাইছে নেকি? অকণমান কোৱাচোন। হয়, আচলতে মই যদি ক'বলৈ যাওঁ মোৰ এই আটাইকেইটা বস্তুৱে মোৰ প্ৰিয়। পঢ়া শুনাৰ লগতে মোৰ কালচাৰেল যোনটো দিশ, মই আপুনি যোনটো সুধিছে ন যে পঢ়া শুনাত কিবা অসুবিধা হৈছে নেকি, আচলতে ক'বলৈ গ'লে একেবাৰে নাই হোৱা। কিয়নো মই পঢ়াটো যিমান ভাল পাওঁ এই নাচ গানখিনি মই সিমানেই ভাল পাওঁ, আৰু এইখিনিয়ে মোৰ লগত কেতিয়াও অসুবিধা কৰিব নোৱাৰে। কিয়নো পঢ়াত যেতিয়া মোৰ কেতিয়াবা এনেকুৱা লাগে যে পঢ়াটো ধৰি পঢ়িব মন যোৱা নাই বা লিখিব মন যোৱা নাই, একো কৰিব মন যোৱা নাই, মই কি কৰোঁ? তেতিয়া মই গান শুনো। গানটো শুনিলে মানে মনটো ভাল লাগি যায় আৰু মনটো মানে খোলা হৈ যায়। তেতিয়া মোৰ আকৌ পঢ়িব মন যায়। আকৌ যেতিয়া কেতিয়াবা বেছি অশান্তি লাগে, গৰম অশান্তি লাগে ধৰ, তেনেকুৱা হ'লে কি হয়, আকৌ আজি কি কৰোঁ? গানটোতো গালোঁ, মই কি কৰোঁ? নাই, মই নাচ এটা প্ৰেক্টিচ কৰিলোঁ। কাৰণ আৰু আগত যদি কিবা অনুষ্ঠান আহিবলগীয়া থাকে তেতিয়া মানে অনুষ্ঠানটোৰ ফালে বেছি মনটো ঢাপলি খায় ন, সেইটো কাৰণে তথাপিও মই পঢ়াটো হেম্পাৰ হ'ব নিদিওঁ, পঢ়াটো সমানে নিওঁ। মানে ক'বলৈ গ'লে মোৰ এইখিনি একো তোমাৰ কোনো প্ৰভাৱ মানে নেতিবাচক কোনো পঢ়াত নেতিবাচক প্ৰভাৱ পৰাই নাই, যাৰ কাৰণে তোমাৰ পাৰ্চেণ্টেজ 90, মেট্ৰিকতো 90, হায়াৰ ছেকেণ্ডেৰীটো 90 মানে অভিভূত হৈ পৰিছোঁ যে একেধাৰে ছোৱালীজনী মানে সকলোতে আছে, পঢ়াটো আছে, নাচতো আছে, গানতো আছে, অভিনয়তো আছে। মানে এতিয়া মই এটা কথা বুজিছোঁ, যদি মানুহৰ মানে যিকোনো এটা কাম কৰাৰ দুৰ্বাৰ হেঁপাহ থাকে, যদি মনতে যিকোনো এটা কাম কৰা যদি অত্যন্ত ইচ্ছা এটা যদি থাকে, তেতিয়া একো কথাই এইবোৰ কেতিয়াও মানে হেঙাৰ কেতিয়াও হ'ব নোৱাৰে। যে এনেকুৱা নহয় যে মই গান গালেই মোৰ পঢ়াটোৰ প্ৰতি অকণমান পিছ পৰি যাব, বা মই পঢ়িলেই মই নাচিব নোৱাৰিম, মই অভিনয় কৰিব নোৱাৰিম, গান গাব নোৱাৰিম। তাৰ সুন্দৰ ধুনীয়াকৈ তুমি চাৰিওটা কাম নৃত্য, সংগীত, অভিনয়, পঢ়া খুব সুন্দৰকৈ লৈ গৈ আছা, আৰু আশা কৰিম ভৱিষ্যতৰ দিনতো তুমি সেই আটাইকেইটা বিষয়, চাৰিওটা বিষয় সমানে আগবঢ়াই লৈ যোৱা। আৰু এতিয়া আকৌ এটা গান। ঠিক আছে। ঠিক আছে। নাহৰ ফুলৰ বতৰতে পাখি নাহি মনৰ মাজত কোনে আজি আহি গগনা বজায় হালধি মাৰে সুগন্ধি কণা চিকুণ কোমল দেহৰ মাজত কিহে জানো পীৰাই যায় নাহৰ ফুলৰ
কিনো চেনে আছিল বুকুত বনজুয়ে ফুৰালি ফুৰে কিনো কথা আছিল চকুত মনৰ ভাগত বুকুতে সৰে কিনো চেনে আছিল বুকুত বনজুয়ে ফুৰালি ফুৰে কিনো কথা আছিল চকুত মনৰ ভাগত বুকুতে সৰে নাহৰ পাতৰ সুবাসতে এপাহ ফুলৰ কমলতে বিৰিতিয়ে উঠে কাৰবাৰ নাহৰ ফুলাৰ বতৰতে মোৰ বাকী নাহি মনৰ মাজত মনে আজি আহি গগনা বজায় গুৰুটি আজিতো তাৰে খুৱনি কথাটো দেখোন নভৰে মোৰ মন কিনো ভাবত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন গুৰুটি আজিতো তাৰে খুৱনি কথাটো দেখোন নভৰে মোৰ মন কিনো ভাবত নিশা নাহে টোপনি উদং উদং বুকুৰ ভিতৰখন ফুলিৰ মতন বুজিলো মন আহতৰে তলতে লৈ মনে মনে আছে বাচাই নাহৰ ফুলাৰ বতৰতে মোৰ পাখি লাগি মনৰ মাজত মনে আজি আহি গগনা বজায় হালধি মাহে সুগন্ধি ঘনা চিকুণ কোমল দেহৰ মাজত কিহে জানো বিৰাই যায় বহুত সুন্দৰ মানে চবেই ভাল লাগিছে শুনি পেলাই তাই কণ্ঠটো ইমান মানে শুৱলা মই যেন গোটেই ৰাতি তাই মানে গান শুনি থাকিম তেনে লাগিছে আৰু এতিয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ ধ্ৰুৱদাৰ ওচৰলৈ আহিছোঁ আপুনি বিভিন্ন অনুষ্ঠানত বিভিন্ন গায়ক গায়কৰ লগত আপুনি সংগত কৰিছে অকল ইয়াতেই নহয় চতিয়া জামুগুৰি বিশ্বনাথ চাৰিআলি বুলিয়েই নহয় সুদূৰ আপুনি অসমৰ বিভিন্ন জেগাত আপুনি অনুষ্ঠান কৰিছে তাৰ লগে লগে কিন্তু আপুনি গীটাৰখন যাৰ শিকিবলৈ হেঁপাহ আছে আমাৰ স্থানীয় বিভিন্ন ল'ৰা ছোৱালীক কিন্তু আপুনি শিকোৱাৰ এটা আৰম্ভণি কৰিছে কেতিয়াৰ পৰা কৰিছে মই সঠিককৈ নাজানো হয় অকণমান কওকচোন আপুনি মানে শিকোৱাৰ কথাটো অকণমান অথনি আপুনি ক'বলৈ ধৰোঁতে মই অকণমান আপোনাক ৰখাই দিলোঁ এতিয়া আপুনি কওক তাৰমানে তোমাৰ ধৰি লোৱা এই বজাই থাকোঁতে যিখিনি মোৰ শুভাকাংক্ষী আছে হয় দাদা বা সেইখিনি তেওঁলোকৰ ল'ৰাখিনিক তাৰমানে মোক ক'লে ধ্ৰুৱ তুমি শিকোৱাচোন মোৰ ল'ৰাটো আছে মই সোধোঁ বয়স কিমান কৈছে 10-12 বছৰ হ'ব কৈছে সৰু হৈ আছে নে কৈছে নহয় পাৰিব মই সৰু গীটাৰ এখন দিম শিকোৱা তেনেকেই মই এটা দুটা ল'ৰা ছোৱালী মানে একে জোৰ জবৰ কৰিছে মই শিকাবলৈ ল'লোঁ লোৱাৰ পাছতে তেওঁলোকক মই এটা পৰ্যায়ত সৰু ল'ৰা ছোৱালীটো কেনেকৈ নি আছোঁ আৰু নি থাকোঁতে ধৰি লোৱা তেনেকৈ বহু ল'ৰা ছোৱালী বাঢ়ি গৈ আছে তোমাৰ বিশ্বনাথ চাৰিআলিত হ'ল চতিয়াত হ'ল জামুগুৰিত হ'ল ডিকাৰত হ'ল তেনেকৈ বাঢ়ি মানে শিকোৱাটো এতিয়া বহুত এটা হেৰিয়াত এতিয়া আপোনাৰ শিক্ষাৰ্থী কিমান গীটাৰ শিক্ষাৰ্থী এতিয়া 100মান মানে ৰানিঙত আছে আৰু আমাৰ চতিয়া জামুগুৰি মানে চতিয়া জামুগুৰি চাৰিআলি ডিকৰাই সকলোতে মিলাই আপোনাৰ 100মান আছে চতিয়াত আপুনি ক'ত শিকে চতিয়াত তেনেকৈ মানে মই কিয় সুধিলোঁ এতিয়া আমাৰ ইয়াত অঞ্চলত যদি কোনোবাই ভাবিলে কাৰোবাৰ সন্তানটো ল'ৰাই কাৰোবাৰ সন্তানে ল'ৰাই হওক বা ছোৱালীয়ে হওক গীটাৰখন শিকিবলৈ অত্যন্ত হেঁপাহ এটা আছে কিন্তু তেওঁলোকে এতিয়া গম পোৱা নাই ক'ত শিকিব বা কোনে শিকায় যাৰ কাৰণে এতিয়া গম পাব যে আপুনিও ইয়াত গীটাৰ এখন শিকায় আৰু সেইকাৰণে মই কৈছোঁ ইয়াত যদি আপোনাক কাৰোবাৰ শিকিবলৈ মন আছে হেঁপাহ আছে তেতিয়াহ'লে কেনেকৈ আপোনাক লগ পাব ক'ত আপোনাক যোগাযোগ কৰিব আপুনি ক'ত শিকায় সপ্তাহত আপুনি কেইদিন শিকায় কিমান সময় শিকায় অকণমান খোলাকৈ আপুনি দৰ্শকে গম পোৱাকৈ কৈ দিয়ক সেইখিনি মোৰ লগত যোগাযোগ কৰিলে মই আপোনাৰ ফোন নাম্বাৰটো মই ইয়াতে দি দিম স্ক্ৰীণত লগাই দিম যদি কাৰোবাৰ তেনেকৈ শিকিবলৈ মন আছে গীটাৰ তেতিয়া বয়সৰ কিবা মানে বয়স এই 10-12 ক্লাছ 3-4 পৰা মই শিকাওঁ আৰু তাৰমানে আচ্ছা তাৰপৰা তোমাৰ মানে উচ্চতম মানে নিম্নতম বয়স ইমান
আৰু মানে উচ্চতম বয়স ইমান তেনেকুৱা কিবা তেনেকুৱা ধৰা বনা নাই, আছে চব নেকি একো নাই। যাৰ মন যায় মানে ক্লাছ আহি 3 পেলাই পৰা আৰম্ভ কৰি মানে তোমাৰ হেৰিয়ালৈকে আৰু তাৰমানে যেনেকে বুঢ়া বয়সলৈকেও শিকিব পাৰিব তাৰমানে শিকাইছো তাৰমানে আচ্ছা। তেনেকুৱা বয়সৰ মানুহ 40 45 50 বছৰীয়া মানুহ শিকাইছো উম। তেনেকে শিকাই ভাল। গৈ আছো আৰু তাৰ লগতে আৰু এটা কথা কওঁ, আপুনি কেৱল ল'ৰা ছোৱালীক যে শিকায় তেনেধৰ মানে সেইটোও নহয়, শিকাই পেলাই আপুনি পৰীক্ষাৰো এটা ব্যৱস্থা কৰে। কলিকতাৰ চুৰনন্দন ভাৰতী আণ্ডাৰত মই পৰীক্ষা দিয়াওঁ। মোৰ হয়। চেণ্টাৰ হ'ল বিশ্বনাথ চাৰিআলি সপ্তম স্কুল, হয়। বিজন দা অধ্যক্ষ। তেনেকৈ পৰীক্ষা দিয়ে আহিছোঁ। আজি মোৰ এতিয়া ছেকেণ্ড ইয়াৰলৈকে তাৰমানে মোৰ ষ্টুডেণ্ট আছে পৰীক্ষা দিয়া, আদ্য মধ্য পূৰ্ণ, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, তাৰপৰা গৈ থাকে আৰু মানে প্ৰথম হ'ব আদ্য মধ্য আৰু পূৰ্ণ, পূৰ্ণ এইবিলাক এবছৰৰ মূৰে মূৰে দিব লাগিব। এবছৰ। তাৰ লগতে মোৰ এটা কথা মনলৈ আহিলে, এতিয়া কোনোবা আপোনাৰ ওচৰলৈ শিকিবলৈ আহিলে, কোনোবা ল'ৰা এটা বা ছোৱালী এজনী আপোনাৰ ওচৰলৈ শিকিবলৈ আহিলে, কিমান দিন শিকাৰ পাছত সেই ল'ৰাটো বা সেই ছোৱালীগৰাকীয়ে সেই প্ৰথম পৰীক্ষাটো আদ্য পৰীক্ষাটো দিব লাগিব, আদ্যটো দিব পাৰিব? কিমান দিন শিকিব লাগিব? আপোনাৰ ওচৰত এবছৰ শিকাৰ পাছত আপুনিয়ে লৈ যাব, লৈ গৈ পেলাই পৰীক্ষা দিয়াব, পৰীক্ষা দি পেলাই চেণ্টাৰটো হ'ব বিশ্বনাথ চাৰিআলি আৰু তেওঁলোকে এখন চাৰ্টিফিকেটো পাব। চাৰ্টিফিকেট প্ৰথম পৰীক্ষাৰ আগে আগে ফৰ্ম ফিল আপ হ'ব। হয়। ফৰ্ম ফিল আপ কৰাৰ পাছত সেয়া তোমাৰ যাব বৰ্ডত যাব, তাৰপৰা এডমিট কাৰ্ড আহিব, এডমিট কাৰ্ড অহাৰ পাছত তোমাৰ সেই পৰীক্ষাটো কোনে পৰিচালনা কৰে? সেইটো তেওঁলোকৰ পৰা এক্সটাৰ্নেল আহে কলিকতাৰ পৰা আহি সপ্তম স্কুলতে তাতেই পৰীক্ষা হয় আৰু তেনেকে তোমাৰ সেইটো পৰ্যায়ত গৈ বিশ্বনাথ চাৰিআলি ক'ত হয় বুলি ক'লে আকৌ সপ্তম স্কুল আমাৰ এই বিজন বৰাৰ অধ্যক্ষ। আচ্ছা। তাৰপৰা তেনেকৈ কৰি তোমাৰ পৰীক্ষাটো দিয়াৰ আগে আগে এডমিট কাৰ্ড আহিলে আৰু ৰিজাল্ট আহিব, ৰিজাল্টৰ লগে লগে তোমাৰ মাৰ্কশ্বিট আহে, চাৰ্টিফিকেট আহে, তেওঁলোকে মানে এটা ডিগ্ৰী ল'বগৈ পাৰিব। তেনেকৈ সেইটো পৰ্যায় গৈ মোৰ এই ইয়াৰ লাষ্টৰ পৰীক্ষাটো তোমাৰ 25 জনলৈকে দিছে আৰু পৰীক্ষা। ইয়াৰ আগৰ মানে এইবাৰ যিটো পৰীক্ষা হৈ গ'ল, মই 2021লৈকে মোৰ কিবা কথাত মানে পৰীক্ষা মই হেৰি কৰিব পৰা নাই বাৰু, স্কুলেই পৰা নাই তাৰমানে। হেৰি এতিয়া এই জুন জুলাই মানে চাগে আকৌ আৰম্ভ হ'ব আৰু তাৰমানে হেৰি কোন বছৰ মানে বছৰৰ কোন মাহত হয় পৰীক্ষাটো? জুন জুলাই এপ্ৰিল তেনেকুৱাতে হয় আৰু 21 চনৰ এপ্ৰিলতে হোৱা পৰীক্ষা তাৰমানে। তেতিয়ালৈকে 25 জন হৈছে, তেতিয়া ছেকেণ্ড ইয়াৰলৈকে তাৰমানে পৰীক্ষা হেৰি হৈছে আৰু তাৰমানে। বঢ়িয়া। আৰু আপোনাৰ লগত মোৰ আৰু দুই তিনিটা কথা জানিবলগীয়া আছে, মই সেইকেইটা সুধিম বাৰু। এতিয়া মই অকণমান নীলাক্ষীৰ ওচৰলৈ আহিছোঁ। নীলাক্ষী, তুমি নৃত্যৰ লগতো জড়িত, অকণমান কৈ দিয়া। হয়, মই নৃত্য কৰি খুবেই ভাল পাওঁ আৰু মই সৰুৰ পৰা আপোনাৰ ফ'ৰ্থ ইয়াৰলৈকে মই সত্ৰীয়া শিকিলোঁ আৰু মোৰ থাকি গ'ল কৰিবলৈ, যিটো মই কৰিম বুলি ভাবিছোঁ। মই এতিয়া ডিগ্ৰী কৰি আছোঁ, ডিগ্ৰীটো কমপ্লিট কৰি পালে মই ভাবিছোঁ সত্ৰীয়া বিষয়টো কৰিম। সত্ৰীয়াৰ বিষয়ত কৰিবা আৰু সত্ৰীয়া বিষয়ত কৰিবলৈ তুমি কিমান বাকী থাকি গ'ল বুলি ক'লা? 4 ইয়াৰলৈকে কৰিলা তুমি আৰু 2 বছৰ বাকী আছে। সেই 2 বছৰটো তুমি সম্পূৰ্ণ কৰিলে তুমি সত্ৰীয়াত বিষয়ত হ'বা। বঢ়িয়া। এতিয়া এটা পুনৰ গানলৈ গৈছে, গান এটা শুনোৱা। এইবাৰ মই জয়ন্ত হাজৰিকাদেৱৰ জোনালী
আকাশ চুব মোৰ এই গান যদি সুৰ হয় মোৰ এই গান যদি সুৰ হয় তোমাৰ মুখত ৰ'ব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব বহুত বহুত ধন্যবাদ প্ৰিয়াতমী। মই আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ আকৌ। মই যিমান দূৰ গম পাইছোঁ, চতিয়াত আপুনি গীটাৰৰ এখন কৰ্মশালা কৰিছিলে। কৰিছিলোঁ 19 চনত কৰিছিলোঁ 2019 চনতে কৰিছিলে 2019 ন? চনৰ চতিয়া ৰয়েল পাব্লিক স্কুলত খুব এটা ভাল পদক্ষেপ আপুনি লৈছিলে আৰু তেতিয়া যথেষ্ট আপুনি ল'ৰা ছোৱালী অভিভাৱকৰ সঁহাৰিও আপুনি লাভ সহায় কৰিছে। পাইছিলোঁ। মই সেই কথাটোকে আপোনাক সুধিবলৈ বিচাৰিছোঁ, তেনেধৰণৰ কৰ্মশালা আকৌ কৰাৰ পৰিকল্পনা আছে নেকি আপোনাৰ? মোৰ আছে তাৰমানে মই অকণ মানুহটো বেলেগ কথাত ব্যস্ত হৈ আছিলোঁ। হয় তেনেকুৱা এটা কথা মই ভাবি আছোঁ। সম্ভৱ এইবাৰো হৈ যাব পাৰে তাৰমানে জুন জুলাইত। সেইটো তোমাৰ 2019-ৰ 15 জুলাইৰ পৰা 22 জুলাইলৈকে হৈছিলে। আমাৰ পুনদা হাজৰিকা বাইদেৱে বন্তি প্ৰজ্বলন কৰিছিলে। হয় দুলু গগৈ ছাৰ গৈছিলে হেৰিয়াৰ কাৰণে নিৰ্দিষ্ট বক্তা। তেনেকৈ কৰি পেলাই গোটেই যিখিনি ষ্টুডেণ্ট শিকোৱা আছিলে 25-30জনমান গোটেই গাৰ্জেনখিনিয়ে হেৰি কৰি পেলাই এইটো এটা সহযোগ চবেই কৰিছে, সহযোগ কৰিছে আৰু বৰ সকলোৰে ধুনীয়া অনুষ্ঠান সহযোগিতা এটা আছিলে হৈছিলে তাৰমানে। একদম। বহুতখিনি মানুহৰ সেইটোত সঁহাৰি আহিছিল নিশ্চয় তাৰমানে। নিশ্চয় নিশ্চয় মানে খুব ভাল পদক্ষেপ এটা আপুনি লৈছিলে। আৰু মানে সাধাৰণতে কৰ্মশালা গীটাৰৰ কৰ্মশালা শুনা নাযায়, নাযায়। কম হয় নেকি, কম মই নাজানো, কম কিন্তু কম হয় নেকি। আৰু আপুনি সুন্দৰ এটা পদক্ষেপ লৈছে আৰু এইবাৰো আপুনি চেষ্টা কৰি চাওক, চেষ্টা কৰোঁ। কাৰণ বহু ল'ৰা ছোৱালী উপকৃত হ'ব। তেনেধৰণৰ এখন যদি কৰ্মশালা হয়, বহুতৰে মনতে এটা শিকাৰ এটা হাবিয়াস এটা থাকে, কিন্তু সেই সুযোগ আৰু সুবিধা নোহোৱাৰ কাৰণে বহু প্ৰতিভা আচলতে কলিতে মৰহি যাবলগীয়া নিচিনা হয়। আপুনি যদি আপোনাৰ তত্বাৱধানত অকণমান যদি আপুনি সেই কলি এটা ফুলাই তুলিব পাৰে, সেইটো এটা জীৱনৰ আপোনাৰ সফলতা নহয় জানো? বাৰু যি নহওক ধ্ৰুৱদা, কথা পাতিলে ওলাই পেলাই গৈয়ে থাকিব। আৰু আজি এনেকুৱা এটা অনুষ্ঠান, বিশেষকৈ আজি নীলাক্ষী এনেকুৱা এটা অনুষ্ঠান আমাক আজি উপহাৰ দিছে তাই কণ্ঠেৰে। এই অনুষ্ঠানটো মানে শেষ কৰিবলৈ কেতিয়াও মানে মন যোৱা নাই। তাৰ লগতে মোৰ অকণমান কথা এটা মোৰ থাকি গৈছিলে, মনত পৰোঁতে আকৌ আপোনাক কৈ দিওঁ। মই জানো, কাৰণ আপোনাক ব্যক্তিগতভাৱে মই বহুত আগৰ পৰা চিনি পাওঁৱেই নহয়, মোৰ লগত আপোনাৰ একদম ঘৰুৱা এটা সম্পৰ্ক দাদা ভাইটি। আপুনি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক খুব ওচৰৰ পৰা আপুনি পাইছে, ওচৰৰ পৰা পাইছোঁ। খুব নিবিড় একদম, খুব মই ব্যক্তিগতভাৱে জানো, খুব ওচৰৰ মানে সেইটো 90 দশকতে যেতিয়া অনামিকা কেছেট ৰিলিজ হৈছিলে, অনামিকা মায়া অনামিকা আশা, সেই সময়তে আপুনি জুবিন গাৰ্গক খুব নিবিড় সান্নিধ্যলৈ আহিছিলে। অকণমান যদি তেনেকুৱা আপোনাৰ স্মৰণীয় একদম চমুকৈ যদি কিবা আছে তেখেতৰ মানে লগত কটোৱা সেই সময়ৰ যদি কিবা আপোনাৰ মনত পৰিছে, অকণমান কৈ দিয়ক দৰ্শকক। বাৰু আছেই। মই 96-ৰ ফেব্ৰুৱাৰীৰ পৰা পাইছিলোঁ। তাৰপৰা তেনেকৈ ধৰি লোৱা ছমাহ এবছৰৰ মূৰে তেনেকৈ পাই থকা হয়, লগ হৈ থকা হয়। তেনেকৈ স্মৃতি বহুত থাকে আৰু। তাৰপৰা তোমাৰ 2006 অক্টোবৰ নৱেম্বৰতেই সেয়া শেষ আৰু মোৰ লগ পোৱাৰ ইচ্ছা এটা আছিলে এতিয়া তাৰমানে, কিন্তু এতিয়াতো সেইটো হৈ নুঠিলে আৰু এইখিনি বিষয়ে কেতিয়াবা আমি আলোচনা কৰিম, কেতিয়াবা যদি সুবিধা হয় ন। আজি থাকি যাওক ন। আচলতে সেইবোৰ কথা মনত পৰিলে আপুনিও ভালকৈ জানে। সেই জুবিন গাৰ্গ ডাঙৰীয়াৰ কথা যদি মানে কথা আলোচনা হয়, ময়ো বিৰাট মানে স্মৃতিকাতৰ হৈ পৰোঁ। সেইখিনি কথা আপুনি জানে ভালকৈ। আৰু সেইখিনি এতিয়া আমাৰ আৰু বহলাই আমি আলোচনা নকৰোঁ। নিশ্চয় নিশ্চয় আমি কেতিয়াবা সেইখিনি পাতিম। আৰু আমাৰ পৰিকল্পনা আছে তেখেতক লৈ কিবা এটা কৰাৰ। সেইখিনি সময় আহক, সময়ে কি কৰে দেখা যাব। আৰু নীলাক্ষী, আমি অনুষ্ঠান খুব বেছি দীঘলীয়া নকৰোঁ। তোমাৰ শৈক্ষিক, সংগীত, অভিনয়, নৃত্য, তোমাৰ যি সাধনা, সেই সাধনা তুমি কেতিয়াও নেৰিবা। তোমাৰ সেই সাধনা সদায় অব্যাহত তুমি ৰাখিবা। আৰু
এইটো নহয় যে তুমি মানে অলপ তুমি সেইটো আচলতে কৰি দেখুৱাইছাই যে সাংস্কৃতিক লগত জড়িত হ'লে যে মোৰ পঢ়াটো পিছ পৰি যাব সেইটোতো হ'বও নোৱাৰে দিয়ক সেইটো কেতিয়াও হ'ব ক্ষেত্ৰত কেতিয়াও শিক্ষাত কেতিয়াও হেঙাৰ হ'ব নহয় নোৱাৰে, বাধাৰ হয়, নহয় ঠিক। একদম নিশ্চয় তুমি সুন্দৰ এটা আচলতে বহুত ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী তুমি আচলতে এটা অনুপ্ৰেৰণা যে মই পঢ়িবও পাৰোঁ মই গাবও পাৰোঁ মই নাচিবও পাৰোঁ মই অভিনয়ো কৰিব পাৰোঁ নহয় ধ্ৰুৱদা হয় খুব ধুনীয়া এটা তাই আচলতে অনুপ্ৰেৰণা আৰু আমাৰ উঠি অহা প্ৰজন্মই আদৰ্শ আৰু আমাৰ উঠি অহা মানে প্ৰজন্মই নতুন প্ৰজন্মই তোমাক আচলতে অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰক ময়ো ব্যক্তিগতভাৱে সেইটোৱে কামনা কৰিম আৰু খুব বেছি দীঘলীয়া নকৰোঁ তোমাৰ সামগ্ৰিক জীৱনৰ উত্তৰ উন্নতি আমি চন্দখৰ তৰফৰ পৰা কামনা কৰিলোঁ ভগৱানে তোমাক সহায় কৰক তুমি আগবাঢ়ি গৈ থাকা আৰু এটা দিনত তুমি এগৰাকী সফল নাৰী হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰা শেষত আজি তোমাৰ এটা গানেৰে এই অনুষ্ঠান আমি আজি সামৰণি মাৰিম ভাল কৰি নাই ভালো করিয়া বাজারে তোতারা কমলা সুন্দরী নাচে আরে নাচতে নাচতে কমলা সুন্দরী হারিয়া হারিয়া পড়ে রে আরে কমলা সুন্দরী নাচন দেখিয়া হালুয়ায় হালু চারে রে ভালো করিয়া বাজাও রে তোতারা কমলা সুন্দরী নাচে ও তোর ভালো করিয়া বাজাও রে তোতারা কমলা সুন্দরী নাচে কমলা সুন্দরী কানের বাণী রইলে ঝিলমিল করে রে আরে কমলা সুন্দরী কানের বাণী রইলে ঝিলমিল করে রে ভালো করিয়া বাজাও রে তোতারা কমলা সুন্দরী নাচে ও তুই ভালো করিয়া বাজাও রে তোতারা কমলা সুন্দরী নাচে এই বাড়ি যাইতে ওই বাড়ি যাইতে ভাগাই শিরে শিরে পানি ও তুই এই বাড়ি যাইতে ওই বাড়ি যাইতে ভাগাই শিরে শিরে পানি মনের ভিজিন জামা জুতা কইলার ভিজিন শাড়ি রে আরে মনের ভিজিন জামা জুতা কইলার ভিজিন শাড়ি রে আরে কমলা সুন্দরী নাচন দেখিয়া হালুয়ার হালু চারে রে ভালো করিয়া বাজাও রে তোতারা কমলা সুন্দরী নাচে ও তুই ভালো করিয়া বাজাও রে তোতারা কমলা সুন্দরী নাচে এই কমলা সুন্দরী নাচে এই কমলা সুন্দরী নাচে বঢ়িয়া 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 খুব সুন্দৰ আৰু ইয়াতে আজি আমাৰ অনুষ্ঠান চন্দখৰ পৰা আমি তিনিওৱে বিদায় মাগিছোঁ নমস্কাৰ